চাবলৈ আহিছিলোঁ, তাইক দেখাই নাপালোঁ। কালিমাহে দৰ্শন হ'ল। জয় কালিমা। মোকনো সকলোৰে আগতে লাজ দি থৈ যাব লাগেনে? মোৰ বাৰু কি দুখ? মইতো ভগৱানক কোৱা নাছিলোঁ নহয় মোক এই পৃথিৱীত কুলাৰূপী হৈ জন্ম দিয়ক বুলি। হ'ব দে, বাদ দে এইবোৰ। ইহঁতবোৰ বহুত বদমাছ। মইতো ইহঁতৰ গেংটোক সহ্যই কৰিব নোৱাৰোঁ। তই ঠিকেই কৈছ অনামিকা। ইহঁতে হাঁহিলে যে, সেয়েহে মোৰ মনটো বেয়া লাগিছে। একো নহয় দে, ভগৱানে কোলা কৰি জন্ম দিলে যেতিয়া মানুহে মোক জোকাবই। হাই কলি, কি খবৰ? শুনিছোঁ এইখন ফেচাছত তই হেনো গান গাবি। চি চি, মোৰ লাজে লাগিছে পাই। তোৰ নিচিনা যদি মোৰ হ'ল হয় নহয়, মই ঘৰৰ পৰাই নোলালোহেঁতেন। বাৰু দে, কি কৰ কৰি থাক। অনামিকা ব'ল, মই কলেজৰ গানৰ লিষ্টৰ পৰা মোৰ নামটো কাটি দিওঁগৈ। ধেত নালাগে, তই ইমান ধুনীয়া গান গাব জান, কিয় নাম কাটিবি? একদম চুপ থাক। ভালকৈ গাই সিহঁতক দেখাই দিবি, সিহঁতক এবাৰ জ্বলাই দিবি তই। অনামিকা শুনিছ নহয় তই, তাই কি কৈ থৈ গ'ল মোক? এনেকৈ দুখ আৰু চিন্তা কৰি থাকিলে তই জীৱনত আগুৱাই যাব নোৱাৰিবি। তোৰ ব্ৰেইনত যিখিনি টেলেণ্ট আছে সেইখিনি দেখাই গৈ থাকিব লাগিব। তই সকলো ফালৰ পৰা টেলেণ্ট আছ, গানতো আছ, পঢ়িবও খুব ভালকৈ জান, বুজিছ? মই যদি তোৰ দৰে টেলেণ্ট হ'লো হয় নহয়, আকাশত উৰি ফুৰিব পাৰিলোহেঁতেন। তই যে কি কথা কৱ নহয়। আৰু শুনচোন, তই ফেচবুক একাউণ্ট খুলিলি নে নাই? তই কোৱা মতে মই খুলিলোঁ, পিছে প্ৰফাইলত ফটোহে নলগালোঁ। খুলিছ যে ভালে কৰিছ, আজিকালি চবৰে থাকে। তই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিবি, মই একচেপ্ট কৰি দিম, ঠিক আছে? হ'ব ব'ল, ক্লাছ আৰম্ভ হ'বই এতিয়া। তই কলেজৰ পৰা আহোঁতে কবিতা তাত সোমাই আহিবিচোন। যদি চিনি নাপাওঁ মই এড্ৰেছটোও মই লিখি দিছোঁ। মানে মই পিঠা কেইটামান বনাইছিলোঁ, অহাবাৰতে সিহঁতৰ ঘৰত সোমাই দি থৈ আহিবি। মা, কলেজত মোক এনেও জোকাই থাকে, তাতে তুমি পিঠাৰ টোপোলাত দি আছা। লগৰবোৰে দেখিলে আজি হ'ল আৰু। একো নহয় আই, কবিতা মোৰ কিমান পুৰণা বন্ধু তই নাজান। তই সৰু হৈ আছিলি যে, তেতিয়া কবিতা আৰু কবিতাৰ বাবুটোৰ লগত কিমান খেলিছিলি। তাৰ পাছত সিহঁত গুৱাহাটীত গুচি গ'লগৈ। এতিয়া অহা 1 বছৰমান হৈছে। এতিয়া মোক ফোন কৰি দিছে যে কি পিঠা খাবলৈ মন গৈছে, সেয়েহে কেইটামান বনাই দিছোঁ, অহাবাৰতে তই সিহঁতৰ ঘৰত সোমাই দি আহিবি। তাই যে পিঠাপুৰি একো বনাব নাজানে, সেয়েহে মই কেইটামান বনাই দিছোঁ। তাই খাই ভাল পাব, যা লৈ যা। হ'ব দিয়া, মই কলেজৰ পৰা আহোঁতে সোমাই দি থৈ আহিম তোমাৰ বান্ধৱী তাত। আজি দেখোন মোক কোনেও জোকোৱা নাই, কিন্তু কিয়? আজি মোৰ বান্ধৱীজনীও অহা নাই। ক'ত গ'ল বাৰু, দেখা দেখি নাই যে। আজি সেইটোও অহা নাই চাগে, সেইটোৱেহে মোক বেছিকৈ জোকাই থাকে। সেই জোকালে মোৰ বৰ বেয়া লাগে, কিয় নাজানো, মোৰ মনটো ইমান বেয়া হৈ যায়। মোৰ মনটোৱে আজি শেখৰক কিয় বিচাৰি আছে, যাক মই চাওঁতেও দেখিব নোৱাৰোঁ। ঐ, ইহঁত হ'ল প্ৰিন্সিপালৰ ৰুমত। জোনাকী, তই কাৰ কথা কৈছ? সেই দুটা লেইলা মজনুৰ কথা কৈছোঁ, শেখৰ আৰু জানমণি। জোনাকী, ইহঁত দুয়ো লাভাৰ নেকি? মই নাজানো, কিন্তু দুইটাই মহা বদমাছ। মই দেখিবই নোৱাৰোঁ, আৰু জানমণি যি ছাল, আমাক যেন পাত্তাই নিদিয়ে। আৰে আমি অকণমানো ধুনীয়া নহয়নে বাৰু? ঐ কলি, তই আমাক মানে মনে মনে চাই আছিলি ছাৰে কি কয় বুলি? আৰে এজনে আনজনক আমি ভাল পাওঁ, ঘূৰিম ফুৰিম খাম, তাতে তহঁতৰ কিহৰ প্ৰব্লেম হ'ল? তহঁততকৈ মই বহুত ধুনীয়া, সেইবাবে গোটেই কলেজৰ ল'ৰাবোৰ মোৰ পিছত ঘূৰে। সেইবাবে তোৰ হিংসা হয় ন? যা ইয়াৰ পৰা। মই ছোৱালী বহুত দেখিছোঁ, কিন্তু তোৰ দৰে ইমান ক'লা মই ক'তো দেখা নাই। জানমণি প্লিজ, তুমি এনেকৈ নক'বা। তুমি বগা হ'লা বুলি তাইক তেনেকৈ জোকাই থাকিব নাপায় নহয়। মই ক'লা হ'লেও কিন্তু মোৰ মনটো সিমান বেয়া নহয়। মই জানমণিতকৈ মোৰ মনটো ভাল বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। তুমি কলিজনীৰ কথা ছাপোৰ্ট কৰিছা? হ'ব, তাইৰ লগতে থাকা তুমি, মই গৈ থাকোঁ। ৰ'বা জানমণি, প্লিজ নাযাবা, মই তোমাকে ছাপোৰ্ট কৰোঁ। মই সেইটো ক'ব বিচৰা নাছিলোঁ নহয় জানমণি। সদায় মই তোমাৰ লগতে আছোঁ, মই তোমাক ভাল পাওঁ, প্লিজ নাযাবা। আৰু কালিমা, তুমি এনেকৈ থাকিবানে? তোমাৰ কাৰণে মোক জানমণিয়ে খং কৰি থৈ গুচি গৈছে। কোনেনো কৈছিলে তোমাক মোৰ হৈ গাবলৈ? মইতো বিচৰা নাছিলোঁ মোক সহায় কৰিবলৈ। মই তোমাৰ ফালে গোৱাটোৱে ভুল হ'ল নেকি? চাল্লা, ছোৱালী বগা হওক কোলা হওক, মনবোৰ একেই। তাইতো মোক কৈছিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাম বুলি, চাওঁচোন ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে নেকি? পঠাইছে দেখোন, একচেপ্ট কৰি দিওঁ। এইটো দেখোন শেখৰ প্ৰফাইল, এড ফ্ৰেণ্ড আহিছে। ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাম নে নপঠাম? পঠাম নেকি? সিটো মোক এনেও চিনি নাপাব, কিন্তু কিয়নো পঠাব লাগে তাক, সি ইমান অহংকাৰী। কেঞ্চেল কৰিয়ে দিওঁ নেকি? থাক, একেলগে পঢ়োঁ যেতিয়া।
থাক আৰু ফ্ৰেণ্ড ৰিকুৱেষ্টকে পঠাই দিওঁ। ই একচেপ্ট কৰিয়ে দিলে দেখোন। কোন হয়নো মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে যে? মেছেজ কৰোঁ তাইক এটা। হাই, ভালনে তোমাৰ? মোলৈ মেছেজ কৰিছে দেখোন, ৰিপ্লাই দিওঁনে নাই বাৰু? মোৰ ভাল, তোমাৰ? মোৰ ভালেই। তোমাৰ প্ৰফাইলত ফটো কিয় নাই? এইটো সুধিবলগীয়া কথা নে বাৰু? এনেই ৰখা নাই ফটো। ফোন নম্বৰটো দিবানে? এইটো ফোন নম্বৰটো বিচাৰিলেই যে। কিয় দিম মোৰ ফোন নম্বৰ? কিবা এইটো ফেক একাউণ্ট নম্বৰ বুলিহে মই ফোন নম্বৰটো বিচাৰিছিলোঁ। নিদিলে নাই আৰু। তাই নিদিলে নাই আৰু, মোৰটোকে দি দিওঁ আৰু। ইট ইজ অ'কে 9954 এইটো লোৱা মোৰ নম্বৰ। তুমি সময় পালে মোক ফোন কৰিবা। উফ ৰাম, মই দেখোন পাহৰিয়ে গ'লোঁ। কলেজৰ পৰা পিঠাৰ টোপোলাকেইটা ঘৰলৈ লৈ আহিলোঁ চিধা। কি কৰোঁ এতিয়া মই? মা আহি গম পালে মোক গালিয়ে দিব। মই যাই দি থৈ আহোঁগৈ, মা আহোঁতে অলপ পলম হ'ব। এই সময়খিনিতে মই দি থৈ আহোঁগৈ। বা ইমান ডাঙৰ ঘৰ, আমাৰ মাৰ বান্ধৱী বহুত ধনী দেখোন। কোন হয় বাৰু তুমি? মানে আমাৰ মায়ে আপোনালৈ পিঠা কেইটামান দি পঠাইছিলে। তুমি মানে পুষ্পাৰ জীয়েক? আহা আহা আহা, ভিতৰত আহা। শেখৰ আৰু জানমণি ইয়াত যে, আমাৰ মা বান্ধৱীৰ ঘৰত। কি কৰি আছে সিহঁতে? কালিমা দেখোন। মোৰ ঘৰত এই কেনেকৈ আহি পালে? এই যে আমাৰ প্ৰিন্সিপালৰ যিবোৰ কথা তোমাৰ মা আগতো ক'ব অহা নাই। আমি যে তাইক জোকাওঁ, সেই বদলা ল'বলৈ আহিছে তোমাৰ মাক কৈ পেলাই। শেখৰ, জলদি তুমি এই উলিয়াই দিয়া ইয়াৰ পৰা। যোৱা ইয়াৰ পৰা কালিমা। তুমি মোৰ ঘৰত আহিবলৈ ইমান সাহস ক'ত পালা? আৰু কলেজৰ কথা আহি ইয়াত লগাবা? গেট আউট, গো, বাহিৰ হোৱা। শুনা নাই কি কৈ আছোঁ মই? ৰ'বা শেখৰ, তুমি কাক তেনেকৈ কৈ আছা? তাইক কিয় বাহিৰ কৰিব বিচাৰি আছা? তাই মোৰ ফ্ৰেণ্ডৰ জীয়েকহে। প্ৰথমতে ময়ো চিনি পোৱা নাছিলোঁ। তাই আৰু তুমি সৰু হৈ থাকোঁতে একেলগে খেলিছিলা যে, একেলগে ক'তনো কিমান নকৰিছিলা, সেয়া পাহৰিলা নেকি তুমি? সেই যে গাঁৱৰ পুষ্পা মাহীৰ জীয়েক হয়। মনত পৰিছেনে তোমাৰ? নাই মা, এইবোৰ মোৰ একোৱেই মনত পৰা নাই। সেইবোৰ মই পিছত ভাবিম মা। মা, এইক মই দেখিব নোৱাৰোঁ। আৰু মই যেতিয়াই দেখোঁ গোটেই দিনটো মোৰ বেয়া যায়। আৰে ৰৈ আছে যে এতিয়াও। মই তোমাক নিজেই উলিয়াই পঠিয়াব লাগিব নেকি? নালাগে, মোক তেনেকৈ ঠাট্টা কৰি, খং কৰি, বেয়াকৈ কৈ মোক বাহিৰ কৰি দিব নালাগে। মই নিজেই বাহিৰ হৈ যাম। হে ভগৱান, মই কি এনে পাপ কাম কৰিলোঁ, মোক কোনেও দেখিব নোৱাৰে। ক'লা হোৱাটোৱেই মোৰ পাপ নেকি? মই নাজানো। মই শেখৰক দেখি কিয় দুৰ্বল হৈ পৰোঁ। তাৰ প্ৰতি মোৰ কিয় ইমান চিন্তা হয়? আমিতো সৰু কালৰ পৰাই বন্ধু হৈ আহিছোঁ। সি মোক কিমান মৰম কৰিছিলে। আৰু যিদিনা গুৱাহাটীত সি গুচি গৈছিল, মই কিমান কান্দিছিলোঁ। সেয়ে চাগে কলেজত প্ৰথমবাৰ দেখিয়ে মই প্ৰেমত পৰি গৈছিলোঁ। হয়, সেয়াই প্ৰেম, ভাল পোৱা। তাক মই বহুত ভাল পাওঁ। যেতিয়া সি মোক এনেকৈ কয়, মই মোৰ অন্তৰে অকণমানো সহ্য নকৰে। এজনী দেখোন এইখন গাঁৱৰ ওচৰে পাজৰে থাকে। ইয়াত বহি কি কৰি আছে? সিদিনাখন আমাৰ কমপ্লেইন আণ্টিক দিব আহিছিল। পাইছে নহয় মজা এতিয়া। মায়ে কৈছে এই লগত হেনো মই সৰুতে খুব খেলিছিলোঁ। কিমান বেদনাময় কথা জানমণি। তুমি কোৱাচোন? ব'লা সেইফালে কিবা এটা খুৱাই লৈ আহোঁগৈ তোমাক। ৰ'বা শেখৰ, ঐ গলি সিদিনাখন আণ্টিক কিয় আমাৰ কমপ্লেইন কৰিব গৈছিলি হা? শেখৰে তোক কেনেকৈ ঘৰৰ পৰা উলিয়াই দিছিলে মনত আছে নহয় নিশ্চয়? আৰু দ্বিতীয় দিন এনে ভুল কৰিব নাযাবি, ঠিক আছে? মাই ডিয়াৰ লেংগুৱেজ, মই সিদিনাখন আণ্টিক তোমালোকৰ কমপ্লেইন লগাব যোৱা নাছিলোঁ। মইতো গমেই পোৱা নাছিলোঁ সেইটোৱে যে শেখৰৰ ঘৰ বুলি। মোক মায়ে কিবা বস্তু দিবলৈ পঠাইছিলে তাত, সেয়েহে গৈছিলোঁ। তোমালোকে মোক বহুত অপমান কৰি সিদিনা পঠাই দিছিলা। এতিয়া কোৱা, মই তোমালোকৰ কমপ্লেইন কৰিব গৈছিলোঁ নে তোমালোকৰ ঘৰত মই কিবা দিবলৈ গৈছিলোঁ? মোক মা কিবা কেইটামান দিবৰ বাবে কোৱাৰ বাবে গৈছিলোঁ। শেখৰ, ব'লা, এই আৰু এতিয়া উল্টা পাং মাৰিছে। এই কথানো কোনে শুনে আৰু, ব'লা। হেল্ল' বাহ,
তোমাৰ মাতটো ইমান ধুনীয়া। নাইতো, এনেই ক'তনো ধুনীয়া। কিয় নাৰ্ভাছ ফিল কৰি আছা? নাৰ্ভাছ হ'ব নালাগে দিয়া, ফ্ৰেণ্ডলি কথা পাতাচোন। ভাল লাগিল দেই তোমাৰ লগত কথা পাতি। তোমাৰ মাতটো বহুত মিঠা জানা। আৰু শুনা, আজি কলেজত ডান্স আছে। তোমাক যে কৈছিলোঁ মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ কথা, জানমণি, তাই আৰু মোৰ। অঁ হয় নেকি? বেষ্ট অফ লাক। থেংক ইউ। আৰু কি জানা, ৰাতি মেছেজ কৰিবা যদি ফ্ৰী থাকা তুমি। এইবোৰ মোৰ কি হৈ আছে বাৰু? জানমণিহে মোৰ গাৰ্লফ্ৰেণ্ড। জানমণিয়ে মেছেজ কল নকৰিলেও মোৰ বেয়া নালাগে, কিন্তু এই মেছেজ ফোন নকৰিলে মোৰ মনটো কিয় ইমান বেয়া লাগি থাকে? মোৰ ইমান কথা পাতি থাকিবলৈ কিয় মন গৈ থাকে তাইৰ লগত? নাই নাই, মই এইটো জানমণিৰ লগত ভাল কাম কৰা নাই। জানমণিক মই ধোকা দিয়াৰ নিচিনা হৈ আছে। কিন্তু মই হ'ব, এতিয়া আৰু সেইবোৰ নাভাবোঁ। এইবিলাক ভাবি থাকিলে মোৰ কলেজলৈ যোৱাই দেৰি হৈ যাব।